हेलो एभ्रिवान एया देखिছেনে আমাৰ খৰু কইনা দে মোৰ একমাত্ৰ ভাগিনীজনী তুলনি পাৰ্টি যেহেতু আপোনালোকে মোৰ ভিডিঅ'ত দেখিয়ে থাকে আৰু তাইক ধুনীয়াকৈ সজোৱা পৰোৱা হ'ল আৰু এয়া হ'ল বৰমাকে মানে আহি ঘৰতে গিফ্টটো দি দিলে আৰু আসলতে ঘৰত পাৰ্টিটো নাই নিদিয়ে কাৰণ তাহাঁতৰ ঠাইটো বহুত কম গতিকে লজত দিছে ওচৰতে আৰু এয়া আমি ওলাই মেলি ল'লোঁ লজলৈ যাবৰ কাৰণে আৰু একেবাৰে চিম্পল আছোঁ মই কাৰণ কিনো আৰু ষ্টাইল কৰিম এনেও ধুনীয়া নহয় বাৰু বান্দৰী আৰু সুন্দৰী হ'ব পাৰিম নে ষ্টাইল কৰিলেও সেইকাৰণে বাৰু বেছি ষ্টাইল নকৰিলোঁ চিম্পলে আছোঁ আৰু এয়া আমাৰ কইনা আহি গ'ল চব আহি গ'লোঁ আমি আহি দেখিছেনে ফটোখন ইমান মৰম লাগিছে তাইক তো এতিয়া সাউণ্ড সেট আহি আছে গান চান হ'ব আপোনালোকে দেখা পাব গোটেই ভিডিঅ'টো চাই থাকিলে শেষলৈকে ভিডিঅ'টো চাই থাকিব আৰু এয়া দেখিছেনে মানুহ অহা নাই গতিকে আমি দুজনীয়ে অকণমান কেমেৰাটো লৈ পুৰা একদম ফেশ্বন দি আছোঁ আৰু মানুহ চানুহ নাই যিহেতু এতিয়া আমি সোনকালে আহিলোঁ সেইকাৰণে আৰু ভাবিলোঁ অকণমান দেখাই দিওঁ আৰু এয়া হৈছে মোৰ হাজবেণ্ডৰ জেঠিমাৰ ল'ৰা মানে দাদা হয় গতিকে আৰু ঘৰৰ বিয়াবিলাকত তেনেকৈ ভিডিঅ' কৰা নহয় কাৰণ সকলোৱে ব্যস্ত হৈ থকা যায় আৰু এয়া কইনা বহিছে আৰু মই অকণমান টাইম ওচৰত বহিছিলোঁ যিহেতু মানে মাকে অকণমান টাইম বহিব দিছিলে কিন্তু বহুত বেছি লাজ লাগে আচলতে কইনাৰ ওচৰত বহি থাকিবলৈ এনেকৈ মই আচলতে ঘূৰি থাকিয়ে ভাল পাওঁ এনেকৈ ইফালে সিফালে গৈ থাকোঁ ফূৰ্তি তামচা কৰি থাকোঁ সেইবিলাক কৰি থাকিয়ে ভাল পাওঁ আৰু কেমেৰামেনবোৰে একদম ফটো মাৰি আছে সেইকাৰণে মানে সেইকাৰণে বেছি লাজ লাগে আৰু মানুহবিলাক এতিয়া আহিব ধৰিছে অকণমান টাইম বহিলোঁ আৰু তাইৰ ওচৰত আৰু এইফালে আমাৰ এতিয়া ফাংচন হৈ আছে দেই পুৰা গান গাই আছে এইফালে আপোনালোকক গান শুনাম বাৰু আৰু এয়া হ'ল বৌ দুজনী এই যে অকণমান আগত দেখাই দিলোঁ জেঠিমাটোৰ দাদাটোৰ বৌ হয় আৰু এইজনী জা হয় আৰু এতিয়া অকণমান টাইম বহি এইফালে খানাৰ ফালে আহিলোঁ বোলো খানা কি খুৱাই আছে তো আপোনালোকে চাওকচোন আৰু এয়া আমাৰ গোটেই ৰিলেটিভৰ মানুহখিনিয়ে বহিছে প্ৰথমতে আৰু খানা কেনেকুৱা হৈছে বলক ফাগি এইটো মাটু ন এইটো চিকেন ফিছ তৰকাৰী লাবৰা বুলি কয় বৰপেটাৰ ভাষা এইটো লাবৰা বুলি কয় আৰু এইফালে মামাকে পুৰা দেখিছে নাই কি পুৰা একদম গান মাৰি আছে বলকচোন আপোনালোকে শুনক আৰু গান গাই আহি এওঁলোকে এতিয়া বহিছে আৰু মই মাকনহঁতৰ লগতে একেলগে বহি গ'লোঁ আৰু এওঁলোকে কৈছে আজি বেটাই মই নোহোৱাকৈ ভাত খাইছে আৰু বহুত বেছি ধুনীয়াকৈ ভাতকেইটা খাইছে সি বাৰু আৰু এইফালে আমাৰ গিফ্ট লোৱাকেইটাক চাবচোন অকণমান গিফ্ট পূৰা লৈ আছে দেখিছেনে পূৰা ভাল লাগিছে কিন্তু গিফ্ট লোৱা মানুহকেইটা পূৰা লৈ যাই আছে মানে ৰুমত থৈ আছে আৰু গিফ্টবিলাক চাবচোন ইমান গিফ্ট উঠিছে নহয় কিন্তু মই আনবক্সিং কৰিব নাপালোঁ কাৰণ মই ক'লোৱেই নহয় মই গ'লোঁ ৰাস চাবলৈ মানে সেইকাৰণে গম নাপালোঁ একমাত্ৰ ভাগিনীজনীৰ তুলনি পাৰ্টি গতিকে এইটো এটা খুব ডাঙৰ স্মৃতিয়ে ৰৈ যাব গতিকে মামীয়েক আৰু ননচাকৈ থাকিম নে এনেই বুঢ়ী নাচনী তাতে আকৌ নাতি একৰ বিয়া হয় নে নহয় গতিকে ব'লক অকণমান এনজয়টো আপোনালোককো দেখাই দিওঁ
দিনটো এনেকৈ আমি পাৰ কৰিলোঁ দেখিছেনে আমাৰ কইনাও নাচি আছে মোৰ ছোৱালী আৰু কইনা ধুনীয়াকৈ নাচি আছে এইবিলাক এটা কিমান ডাঙৰ স্মৃতি নহয়নে বাৰু খুব বেছি ভাল লাগিল অলপ টাইমতে বহুত বেছি এনজয় কৰিলোঁ আৰু মানুহনো কি আজি আছোঁ কাইলৈ নাই গতিকে থকা দিনকেইটা হাঁহি ফূৰ্তি কৰি থাকিব লাগে গতিকে ভিডিঅ'টো যদি ভাল লাগিলে লাইক কমেণ্ট কৰি দিব আৰু এতিয়া এই গিফ্টবিলাক যে মই দেখা নাছিলোঁ কাৰণ মই কালি হাউলি মানে তুলনি দিনাখন মই হাউলিলৈ গুচি গৈছিলোঁ ৰাস চাবলৈ গতিকে এতিয়া চাই আছোঁ আৰু এইযোৰ আমাৰ ডাঙৰজনে দিছে দেই আৰু এইটো হ'ল বৰমাকে দিছে গতিকে ব'লকচোন আপোনালোকে চাই লওক কোনে কি গিফ্ট দিছে এইটো হ'ল মামাহঁতৰ গিফ্ট এইটো দেউতাকৰ ফালৰ জেঠীমাকে দিয়া এইটো কবিতা নহয় এইটো হেৱাল ভিডিঅ' দিয়া পৰা কোনে দিছে জেঠিমা সৰু জেঠীমা আৰু আছে দং এই দং এইটো হ'ল এই কবিতা জেঠিমা ডাঙৰ জেঠিমা এইটো ডাঙৰ জেঠীমাকৰ আৰু এইবিলাক গিফ্টবিলাক মই চাব নাপালোঁ বেছি কিন্তু আছে চাব কৈ লাগিছে এইবিলাক এইবিলাক এটা মোৰ আছে এইবিলাক মোৰ মন আছে